নমস্কাৰ মই মমি দেৱী পুনৰ বেলেগ এটা ভিডিঅ'ৰ সৈতে তোমালোকৰ মাজলৈ আহিছোঁ। আজি দেখুৱাম মাইনৰ্ছ এণ্ড কোফেক্টৰ্ছ অৰ্থাৎ অনুৰাশি আৰু সহৰাশি। 1 to 7 8 এটা যদি এটা ডিটারমিনেন্ট হয় ইয়াৰ মাইনৰ্ছ প্ৰত্যেকটো এলিমেন্টৰ মাইনৰ্ছ উলিয়াব পাৰি। তেতিয়া কি হ'ব 1 ৰ মাইনৰ উলিয়াম 2 বা 7 বা 8 ৰ আমি মাইনৰ কেনেকৈ উলিয়াম চাবা। প্ৰথমতে চাব লাগে 1 ৰ ধৰা অনুৰাশি আৰু বা মাইনৰ্ছ আমি কি কৰিব লাগিব মূলটো য'ত আছে যিটো স্তম্ভৰ যিটো শাৰীত আছে সেই স্তম্ভৰ সেই শাৰীটো আমি বাদ দিম 1 থকা শাৰীটোৰ স্তম্ভটো বাদ দিলে এটা হ'ব 8 তেনেকে 2 ৰ বাবে হ'ব 2 থকা শাৰীটো স্তম্ভটো বাদ দিলো 7 ৰ বাবে হ'ব 2 8 ৰ বাবে হ'ব 1 নিশ্চয় বুজিছা। তেনেকে 3 by 3 যদি হয় 174 দুটামান মলৰ কৰি দেখুৱাইছো 1 ৰ মাইনৰ হ'ব 1 থকা শাৰীটোৰ স্তম্ভটো বাদ দি দিলো এতিয়া ৰব কৰিও আহিছো আগতে ঠিক মাইনৰ বুলি কোৱা হোৱা নাছিলে কিন্তু কামখিনি আমি কৰি আহিছো 1 2 3 5 এটা এই ডিটারমিনেন্টটো মান ললো 5 বিয়োগ 6 -1 আৰু তেনেকৈ 1 ৰ ক্ষেত্ৰত 3 ক্ষেত্ৰত চাম 3 থকা শাৰীটো স্তম্ভটো যদি বাদ দিও 1 -1 7 2 2 যোগ 7 গতিকে 9 বুজি পাইছা বাকিখিনিও তেনেধৰণে উলিয়াব পাৰিবা। ইয়াতে মই দেখুৱাও কোফেক্টৰটো কি হ'ব মাইনৰ আৰু কোফেক্টৰ ডিফাৰেন্স আছে। জেনেৰেলি মাইনৰক লিখা হয় m সিম্বলৰ দ্বাৰা আৰু কোফেক্টৰক a সিম্বলৰ দ্বাৰা। যদি আমি 1 মৌলটোৰ কথা কওঁ এটো 1 মৌলটো m ইয়াৰ মাইনৰক লিখা যাব m11 গতিকে m11 তো ইয়াত লিখি দিছো m11 = -1 এটো হ'ব 32 m32 মাইনৰটো বুজাই এটো সিম্বলৰ দ্বাৰা আৰু a ৰে বুজাই কোফেক্টৰ একেই 1 মৌলটোৰ কোফেক্টৰ উলিয়াব পিছো ইয়াক বুজাব a11 বা 32 কাৰণে যদি কৰো a32 বুলি লিখিব লাগিব। এটা কিন্তু কৰে কেনেকৈ চাবা a11 আমি মাইনৰ আৰু কোফেক্টৰৰ মানগিতা একে হয় মাত্ৰ অকল চিনটোৰ পৰিৱৰ্তন ঘটে। কেনেকৈ কৰিব আমি কৰিব লাগিব কি a11 -1 to the power এই ফৰ্মুলাটো শিকাইছিলো খালি কোফেক্টৰ বুলি কোৱা হোৱা নাছিলে -1 to the power i plus j ইয়াত আহিব 1 plus 1 আৰু m11 -1 to the power 1 plus 1 মানে -1 square that means +1 হ'ব আৰু m1 মানে আছে ইয়াত -1 গতিকে উত্তৰটো -1 এই হ'ল। ঠিক তেনেধৰণে a32 -1 to the power 3 plus 2 m32 ইয়াত লৈছে 7 -1 to the power 5 মানে মাইনাস আহিব এটো হ'বগে -9 কি দেখিলা চিনটোৰ পৰিৱৰ্তন ঘটিছে বা পৰিৱৰ্তন নঘটিবও পাৰে। মই শৰ্টকাটটো শিকাই দিছো যদিহে এই তলত থকা সংখ্যাগিটা যোগ কৰিলে ইভেন নাম্বাৰ হয় যদি যোগ কৰিলে যুগ্ম সংখ্যা হয় তেতিয়া হলে মাইনৰ আৰু কোফেক্টৰ ভ্যালুটো একে হয়। যদি
এই তলত থকা সংখ্যাকেইটা যোগ কৰি দিলে যুগ্ম সংখ্যা হয় তেতিয়াহ'লে মাইনৰৰ ভ্যালু আৰু কোফেক্টৰৰ ভ্যালু একেই হয় তোমালোকে কৰিলে দেখিবা মাইনৰৰ কোফেক্টৰত মানকেইটা একেই হয় মাত্ৰ পৰিৱৰ্তন যদি হয় অকল চিহ্নতহে পৰিৱৰ্তন ঘটিব পাৰে এতিয়া ইয়াতে দেখিলে ইয়াত চিহ্নৰ পৰিৱৰ্তন নঘটিলে যেহেতু -1 স্কয়াৰ হ'ল গতিকে ভ্যালুটো -1 আছিলে -1 এ থাকিলে কিন্তু ইয়াত 9 আছিলে যদিও এটো -1 টু দি পাৱাৰ 5 হোৱাৰ কাৰণে চিহ্নটোৰ পৰিৱৰ্তন ঘটি -9 হ'ব যদি -9 থাকিলে হেতেন ইয়াত হ'লগে হেতেন +9 তাৰপিছত আহিলে 3/3 এটা ডিটাৰমিনেন্ট দেখুৱাইছো 1 1 a 1 2 a 1 3 ইয়াৰ মানটো আমি জানিছিলো ইয়াৰ মানটো 6 প্ৰকাৰে উলিয়াব পাৰি যিকোনো শাৰী বা যিকোনো স্তম্ভ সাপেক্ষে উলিয়াব পাৰি কি কৰিছিলো আমি a11 যদি লৈছিলো বা a11 a12 আৰু a13 এটো সাপেক্ষে এক্সপান্ড কৰিব পাৰো বা এটো স্তম্ভ সাপেক্ষে এনেকৈ আমি এক্সপান্ড কৰিব পাৰো এটা মই বুজিবৰ কাৰণে কৈছো ফাৰ্স্ট শাৰীটো সাপেক্ষে যদি আমি এক্সপান্ড কৰো তেতিয়াহলে কি হৈছিল a11 আহিছিলে আৰু তাৰ লগত আমাৰ মনত পৰে না তাৰ লগত কি কৰিছিলো ই থকা শাৰীটো স্তম্ভটো এনেকৈ কাটি দিছিলো আৰু -1 টু দি পাৱাৰ এনেকৈ আহিছিলে যে -1 to the power 1 plus 1 a11 আৰু a22 a23 a32 a33 plus -1 to the power 1 plus 2 a12 a21 a23 এতিয়া আমি a11 টো আগত লিখিছো যেনিবা এই বাকিখন কি হ'ব -1 টু দি পাৱাৰ 1 plus 1 আৰু এটো এই বস্তুটোৱে আমি ইয়াৰ ঠিক আগত কৰি আছিলো -1 টু দি পাৱাৰ 1 plus 1 a22 a23 -1 টু দি পাৱাৰ এটো আৰু তাৰ মাইনৰটো আহিছে গতিকে এই গোটেই বস্তু ক্যাপিটাল মানে কোফেক্টৰ দ্বাৰা বুজাব নোৱাৰিম না এইকনে মাইনৰটো বুজায় আৰু -1 টু দি পাৱাৰ i plus j হইতে যদি মাইনৰটো আহে তেতিয়াহলে তাক আমি কোফেক্টৰ দ্বাৰা ৰিপ্ৰেজেন্ট কৰিছো জাস্ট মই বুজাই আহিছিলো a11 গতিকে a11 into capital A11 plus a12 একে ধৰণে -1 টু দি পাৱাৰ প্লাস j আৰু তাৰ মাইনৰটো আহিছে গতিকে a টো বুজাব capital A12 ৰে আৰু a13 capital A13 গতিকে ডেল্টাৰ ভ্যালুটো কোনবাটা ডিটাৰমিনেন্টৰ ভ্যালুটো সদায় যদি শাৰীটো সাপেক্ষে এক্সপান্ড হয় কেনেকৈ আহে এলিমেন্টটো আহে আৰু তাৰ কোফেক্টৰ আহে এলিমেন্টটো আহে তাৰ কোফেক্টৰ আহে প্লাস এলিমেন্টটো আহে আৰু তাৰ কোফেক্টৰ আহে এটো যদি অমিল হয় এটো আমাৰ একে হ'ব ভ্যালুটো যদি আমি এটো 21 কৰি দিলু হেতেন 21 কৰিলো হেতেন আৰু এটো 21 আহিব 31 আৰু তেতিয়া তাৰ কোফেক্টৰ আহিব ক্যাপিটাল A31 কোনবাটা শাৰী বা কোনবাটা স্তম্ভ সাপেক্ষে এটোত ৰিপ্ৰেজেন্ট কৰিব আমি পাৰো কিন্তু যদি কেনেবাকে অমিল হৈ থাকে ধৰা a11 a11 a21 capital A23 কিবা এটা অমিল কৰি দিলে হ'ল a31 a33 তেতিয়া হলে তাৰ ভ্যালুটো কিন্তু ইয়াৰ ভ্যালুটো সদায় 0 হয় এটো প্ৰুফ কৰিব পাৰি কিবা এটা ডিটাৰমিনেন্ট লৈ প্লে কিতাপত আছে এক্সাৰসাইজত দেখুৱাবলৈ দিয়া যে সত্যাপন কৰি দেখুৱা যে এটো = 0 হয় কৰি চাবা ওলাব এতিয়া আছে adjoint
হেতু হৈছে এটা ম্যাট্ৰিক্স A11 A12 A13 3/3 ম্যাট্ৰিক্স দেখাইছো এটা ইয়াৰ কোফেক্টৰৰ দ্বাৰা গঠন হোৱা ম্যাট্ৰিক্সটো আমি ইয়াৰ পৰা কোফেক্টৰ উলিয়াব পাৰিম প্ৰত্যেকটো এলিমেন্টৰ ইয়াৰ কোফেক্টৰৰ দ্বাৰা গঠন হোৱা ম্যাট্ৰিক্সটো হ'ব ইয়াৰ কোফেক্টৰ ম্যাট্ৰিক্সটো হ'ব কোফেক্টৰ ম্যাট্ৰিক্স কোফেক্টৰ ম্যাট্ৰিক্সটো হ'ব আমি A11 ৰ কাৰণে বুজাই capital A11 A12 A13 A23 এটোৱে হল ইয়াৰ কোফেক্টৰ ম্যাট্ৰিক্স A11 A11 A12 A12 এনেকে কোফেক্টৰ ম্যাট্ৰিক্স প্ৰত্যেকটো এলিমেন্টৰ কোফেক্টৰ লৈ যত যি পজিশনত যেনেকৈ আছে তেনেকৈ লৈ পেলাই যেটো গঠন হৈছে হেতু হৈছে তাৰ কোফেক্টৰ ম্যাট্ৰিক্স এতিয়া এডজইন্টে বুজাব কোফেক্টৰ ম্যাট্ৰিক্সটোক যদি আমি ট্ৰান্সপোজ কৰি দিও কোফেক্টৰ ম্যাট্ৰিক্সটোক যদি আমি ট্ৰান্সপোজ কৰি দিও দ্যাট মিন্স আমি যদি শাৰীবিলাকক স্তম্ভ কৰি দিও আৰু স্তম্ভবিলাকক যদি শাৰী কৰি দিও তেতিয়াহলে যেটো ম্যাট্ৰিক্স গঠন হ'ব হেতুৱে হ'ব এডজইন্ট অফ A যদি ম্যাট্ৰিক্সটো অৰিজিনাল A আছে এডজইন্ট অফ A বুলি গলে হেতু বুজাব মানে adjoint of a matrix is the transpose of the cofactor matrix আমি ইয়াৰ ওপৰ লিখিছো ইয়াৰ adjoint matrix টো adjoint টো আহিব A11 A11 এ থাকিলে A স্তম্ভটো মই খালি কৰি দিছো A21 A31 নিশ্চয় বুজি পাইছা কোফেক্টৰ ম্যাট্ৰিক্সটোৰ গোটেই বিলাক এলিমেন্টে আছে খালি কোফেক্টৰ ম্যাট্ৰিক্সটো মাত্ৰ ট্ৰান্সপোজ হৈ গৈছে আমি সৰু উদাহৰণ এটা যদি চাও 2/2 ম্যাট্ৰিক্স এটা লৈ পেলাই চাও A is equal to 2 3 1 4 M11 মানে M11 মানে 2 টো হৈছে ইয়াত 11 এলিমেন্ট 2 ৰ কাৰণে মাইনৰটো হ'ব 4 A11 হ'ব 4 মই বুজিব কাৰণে ডিটেইলছ কৰি কৈছো M12 3 কাৰণে আহিব 1 কিন্তু A12 তে আহিব -1 মই শৰ্টকাটটো শিকাইছো কাৰণ 2 + 1 কিমান হ'বগে 3 হ'বগে 3 টো যেটো অড নাম্বাৰ গতিকে চিনটোৰ পৰিৱৰ্তন ঘটি ইয়াত হ'ব -1 তোমালোকে ফৰ্মুলা ইউজ কৰি চাব পাৰা যে -1 টু দি পাৱাৰ 1 + 2 * M12 এনেকৈ কৰি চালে এটো -1 এ ওলাব M21 adjoint A কি হ'ব ডাইৰেক্ট ইয়াৰ পৰাই কৰিবা M11 কি A11 টা আহিবই আৰু সেকেন্ড পজিশনটো আছিল A12 আছিল কিন্তু যেহেতু ট্ৰান্সপোজ কৰি দিছো ইয়ালে আহিব A21 ইয়ালে আহিব লাগে A21 কিন্তু ট্ৰান্সপোজ কৰিছো A12 আহিব আৰু A22 নিজৰ পজিশনতে থাকিব এটোৱে হ'ব adjoint of A তোমালোকে 3/3 ম্যাট্ৰিক্স এটা কৰি চাবা আৰু কিবা যদি বুজি পোৱা নাই কিবা সুধিবলগীয়া আছে তেতিয়াহলে কমেন্ট কৰিবা নিশ্চয় জনাবা পিছৰ ভিডিঅ'ত বাকিখিনি কথা শ্বেয়াৰ কৰিম